বন্ধুসকল সানমিহলি বিষয়ৰ প্ৰশ্নোত্তৰ শিতানৰ তৃতীয়টো খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে বৈদ্যুতিক আধানৰ এছআই একক কি? জুল, এম্পিয়াৰ, কেলভিন, জুল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এম্পিয়াৰ। দ্বিতীয় প্ৰশ্নটো হৈছে ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? কুকুৰিকণা, ৰিকেটছ, এমিনিয়া, পেলাগ্ৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিকেটছ। ৩ নম্বৰ প্ৰশ্নটো হৈছে আমি আকাশখন নীলা দেখাৰ কাৰণ কি? পোহৰৰ প্ৰতিফলন, পোহৰৰ প্ৰতিসৰণ, পোহৰৰ বিচ্ছুৰণ, পোহৰৰ নিষ্কাশন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পোহৰৰ বিচ্ছুৰণ। ৪ নম্বৰ প্ৰশ্নটো হৈছে আধুনিক কম্পিউটাৰৰ জনক কোন? চাৰ্লছ বেবেজ, মাইকেল ফেডাৰেক, ষ্টিফেন হকিংছ, ডাৰউইন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাৰ্লছ বেবেজ। ৫ নম্বৰ প্ৰশ্নটো হৈছে ৰেলৰ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? গ্ৰাহাম বেল, মাৰ্কনি, ষ্টিফেনছন, বাৰ্লিনাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টিফেনছন। ৬ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান বিশ্বৰ জনসংখ্যা কিমান? প্ৰায় ৬ বিলিয়ন, প্ৰায় ৭ বিলিয়ন, প্ৰায় ৯ বিলিয়ন, প্ৰায় ১১ বিলিয়ন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰায় ৬ বিলিয়ন। ৭ নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয়? ৮ মিনিট ২০ ছেকেণ্ড, ৯ মিনিট ১১ ছেকেণ্ড, ৩ মিনিট ৪ ছেকেণ্ড, ৬ মিনিট ১২ ছেকেণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৮ মিনিট ২০ ছেকেণ্ড। ৮ নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত সৈন্যবাহিনী পঠোৱা হিচাপত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্বিতীয়। ৯ নম্বৰ প্ৰশ্নটো হৈছে আৰ্যসকলৰ প্ৰধান খাদ্য কি আছিল? চাউল আৰু মটৰ মাহ, গাখীৰ, ঘেঁহু, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাউল আৰু মটৰ মাহ। ১০ নম্বৰ প্ৰশ্নটো হৈছে ১৯৬৯ চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ১০টা, ১৪টা, ১৫টা, ২০টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ১৪টা। ১১ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমানলৈ ভাৰতে অলিম্পিক খেলত মুঠ কিমানটা পদক লাভ কৰিছে? ৯টা, ২৮টা, ১৭টা, ২৫টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ২৮টা। ১২ নম্বৰ প্ৰশ্নটো হৈছে হৰ্ণবিল উৎসৱ ক'ত হয়? মেঘালয়, নাগালেণ্ড, অসম, মণিপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ড। ১৩ নম্বৰ প্ৰশ্নটো হৈছে পঞ্চম বেদ কাক কোৱা হয়? মহাভাৰতক, ঋগ্বেদক, সামবেদক, যজুৰ্বেদক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাভাৰতক। ১৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ হোমিওপেথিক কলেজখন ক'ত অৱস্থিত? বৰপেটাত, নগাঁৱত, নলবাৰীত, গুৱাহাটীত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটীত। আজিৰ খণ্ডৰ শেষৰটো তথা ১৫ নম্বৰ প্ৰশ্নটো হৈছে বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ কাৰ হাতত ন্যস্ত থাকে? অধ্যক্ষৰ, ৰাজ্যপালৰ, উপাধ্যক্ষৰ, প্ৰধানমন্ত্ৰীৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যপালৰ। বন্ধুসকল প্ৰতিটো খণ্ডৰ দৰে এইটো খণ্ডটো আপোনালোকলৈ বুলি এটা প্ৰশ্ন। আৰু প্ৰশ্নটো হৈছে ঋগ্বেদৰ ৪৫টা শ্লোকত উল্লেখ থকা নদীখনৰ নাম কি? গংগা নদী, সৰস্বতী নদী, ব্ৰহ্মপুত্ৰ নদী, গোদাবৰী নদী। বন্ধুসকল আপোনালোকে যদি ইয়াৰ উত্তৰটো জানে তেন্তে এতিয়াই কমেণ্ট কৰি জনাওক। আৰু যদি নাজানে তেন্তে অহাটো খণ্ডলৈ অপেক্ষা কৰক। বন্ধুসকল যোৱাটো খণ্ডত দিয়া প্ৰশ্নটোৰ উত্তৰ হৈছে চীন দেশে বৰ্তমান কৃত্ৰিম সূৰ্য অৰ্থাৎ আৰ্টিফিচিয়েল ছান নিৰ্মাণৰ পৰীক্ষা নিৰীক্ষা চলাই আছে। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। কিয়নো ছাবস্ক্ৰাইব কৰাটো আপোনালোকৰ বাবে মুঠেই বিনামূলীয়া যদিও আমাৰ বাবে ই বৰ মূল্যৱান। গতিকে আপোনালোকৰ এই বহুমূলীয়া ছাবস্ক্ৰিপশ্যনটোৰে আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ বন্ধুসকল বিদায় মাগিলোঁ। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।